Hello everyone. Digital Play Music Service DVC Online Radio মই আছো আপোনালোকৰ হৈতে দীপিকা মই লৈ আহিছো মহিলাসকলৰ প্ৰিয় অনুষ্ঠান অৰ্থকা আজি আমাৰ লগত উপস্থিত আছে ও ভাই নিৰ্বাচনৰ বতৰ ড্ৰাগন স্বেগাদিৰ দৰে গানত কণ্ঠদান কৰা আসামিজ ফিমেল ৰেপাৰ AJ Still Striker AJ Shield Venom and Mimo on the beat নিৰ্বাচনৰ বতৰত মন্ত্ৰী উঠে মতৰত জিগাৰ পিছত জনগণা নিৰ্বাচনৰ বতৰত মন্ত্ৰী উঠে মতৰত জিগাৰ পিছত জনগণা হুপা ধৰা হৰকা ধৰা অপপ্ৰচাৰ কৰিলে অভি আৰু নীলে আজি হেহে চগু মুদিলে বাগৰি গ'ল বহুদিন ফাঁচি কিয় নিদিলে দেখা যায় যে প্ৰকাশনক হুপা ধৰাই ধৰিলে অপকৰ্ম কৰিলে নেপায় কিয় শাস্তি তথাক অট্টালিকাত মোৰ পিছে বস্তি বিষয় আহি ভ্ৰষ্টাচাৰী দুই নম্বৰী পইচা মাৰি আজি হৈছে চহৰৰ সি নামি দামী হস্তি কৰ ঠিকছে মস্তি লৈ নাযাওঁ একো হিন্দু মুছলিম কেচকাল হোৱা আকৌ যদি দেখো আইন হাতত তুলি বান্ধিম তোক খুটাত পেন খুলি তোক মাৰিম গুলি তোৰ পুকৰৰ ফুটাত দুপৰৰ দুটাত চাই আছো বাতৰি বৃদ্ধকে মুছলমানক খুৱাই দিছ গাহৰি মানৱতা পাহৰি কৰি আছ অত্যাচাৰ নিশিকালে মাৰে নেকি শৈশৱত শিষ্টাচাৰ আহকচোন তেওঁৰ হৈতে চিনাকি হওঁ প্ৰথমে তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ হয় তোমাৰ বিষয়ে কিছু কথা আমাৰ শ্ৰোতাই যে জানিব বিচাৰিব হয় নিশ্চয় তোমাৰ ক'ত জন্ম ক'ৰ হয় তুমি তাৰ বিষয়ে যদি জনোৱা ভাল পাব ওকে মই জন্ম যোৰহাটত হয় আৰু কিন্তু মোৰ মা অসমীয়া হয় যোৰহাটৰ ছোৱালী আৰু মোৰ দেউতা উৰিষ্যাৰ হয় তো বেসিক্যালি মই ককটেল হৈ গ'লো অলপমান তো হে আৰু তাৰপিছত মই স্কুলিং কেবি পা কৰিলো কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰএলত ক্লাছ 10 লৈকে পঢ়িলো তাৰপিছত তাৰপা মেট্ৰিক পাছ কৰাৰ পিছত মই কেবি এয়াৰ ফোৰ্সত পঢ়িলো 2 বছৰ হাই সেকেন্ডাৰী তাৰপিছত মই জেবি কলেজত পাছ আউট তোমাৰ সংগীত জীৱনৰ আৰম্ভণি বিষয়ে অলপ কবা হয় মই স্টাৰ্ট কৰিছিলো লকডাউনৰ পৰা যোৱা বছৰ লকডাউন যেতিয়া হৈছিলে ঘৰত একেবাৰে মানে অকলশৰীয়া হৈ গ'লো অকলশৰীয়া হৈ যোৱাৰ পিছত কৰিবলৈ একো কামেই নাছিলে তো মই ইয়াতে গুৱাহাটীত মই জব কৰি আছিলো তেতিয়া জিমত কাম কৰি আছিলো জিমত কাম কৰাৰ পিছত আকৌ ইয়াৰ পৰা মই তালৈ গ'লো ঘৰলৈ উভতি যোৱাৰ পিছত একো কৰিবলৈ নাছিলে তো দ্যাটছ হোৱাই আই ষ্টাৰ্টেড হিপ হপ মই ভেনম ছাৰৰ এটা গান শুনিলো ড্ৰাগন বোলা এটা গান তাৰপিছত মই সেই গানটো লিখাৰ পিছত মই নিজে গাবলৈ ষ্টাৰ্ট কৰিলো আৰু মই বহুত ৰিলেট কৰিব পাৰিলো এনেকুৱা লাগিলে যে মানে মোৰ ষ্টৰীটো কথা কৈ আছে নেকি মোৰে কাহিনী নেকি তাৰপিছত মোৰ মা টেইলাৰ হয় তো মায়ে মোক এটা গামোচা ফ্ৰক চিলাই দিছিলে গামোচা ঘৰৰে বোৱা গামোচা দুখনমান ঘৰৰে বোৱা গামোচা দুখনমান লৈ মেলিকে মোক চিলাই দিছিলে তাৰপৰা সেই ফ্ৰকটো পিন্ধি মূৰত গামোচা এখন মাৰিলো গামোচাখন মাৰি মেলি আৰু গানটো গাই দিলো ড্ৰাগনটো গাই দিলো তাৰপিছত মই দেখিছো মোৰ ভিউজ বাঢ়ি গৈ আছে 5k হ'ল 10k হ'ল 20k হৈ গ'ল মই মানে যেতিয়া প্ৰথমতে 1k হৈছিলে মই মানে শক আৰে মোৰ 1k কেনেকৈ হৈ গ'ল 1000 ভিউজ মানে বহুত ডাঙৰ কথা তেতিয়া মোৰ কাৰণে হয় কাৰণ কি আমাৰ ফেচবুকত ফ্ৰেণ্ডনো কিমাননো থাকে 500-600 থাকে তো তেনেকৈ বাঢ়ি গৈ থাকিলে তাৰপৰা যাৰ গানটো গাইছিলো সেইজন মানুহে পাই গ'লগৈ ইমানে ভাইৰেল হ'ল গানটো তাৰপিছত ভেনম ছাৰে মোক আকৌ মেছেজ কৰিলে যে মানে সঁচাকৈ তুমি বহুত ভালকৈ গাইছা আৰু আমি বিচাৰোঁ যে তুমি আমাৰ লগতো গান গোৱা তাৰপিছত আকৌ গুৱাহাটীলৈ উভতি আহিলোঁ লকডাউন খোলাৰ পিছত গুৱাহাটীলৈ অহাৰ পিছত সেই ছাৰৰ লগতে গান চান গাইছোঁ তাৰপিছত সেই আমাৰ প্ৰথম গানটো মোৰ মেডে ৰিলিজ হ'ল তাৰপিছত মেডেটো ৰিলিজ হোৱাৰ পিছত আকৌ আমাৰ অভাই ৰিলিজ হ'ল অভাইটো এতিয়া আমাৰ বৰ্তমান 3 মাহত 300k ক্ৰছ কৰিলে আৰু তাৰপিছত আকৌ আচলতে এই অসমীয়া সংগীতত যে যিটো মানে ধাৰা যিটো সেই ধাৰাটো আচলতে তুমি আকস্মিকভাৱেহে আহি পৰিলা ঘপককেহে আহিলো মানে মই আগতে গান গাইছিলো এই কলেজ শ্ব'জ বিলাকত আমাৰ ফ্ৰেচাৰ্ছ হয় ফেয়াৰৱেল হয় স্কুলত কিবা এনুৱেল ফাংচন হয় তেতিয়া গান গাইছিলো তেতিয়া হিন্দী ইংলিছ গান গোৱা হয় অসমীয়া গান বা বিহু গান গোৱা হয় হিপ হপটো পটককে ভাল লাগিলে পটককে গোৱা হ'ল আৰু পটককে এনেকুৱা হৈ গ'ল মানে মই এতিয়াও কেতিয়াবা ভাবি থাকো মানে সঁচাকে নে ময়ে নে এজনী মই যেতিয়া ইউটিউবত গান চাওঁ এজনী ময়ে হয় নে এনেকুৱা লাগে মোৰ হয় আচলতে তোমাৰ সেয়া ভগৱানৰ আশীৰ্বাদো ক'ব লাগিব সেইকাৰণে চাগে আজি আমিও তোমাক এনেকে ইণ্টাৰভিউ লৈ আছো হয় তোমাৰ প্ৰথম হয়
মোৰ প্ৰথম যেতিয়া মই ইন্টাৰভিউ দিছিলো মই কপি আছিলো হাত ভৰি কপি আছে কিনো খুদিব মোক কিবা হ'ব কিনো খুদিব মই কি উত্তৰ দিম মোৰ তেনেকুৱা লাগিছিলে হয় হয় আৰু তোমাৰ প্ৰিয় শিল্পী সংগীত শিল্পীৰ বিষয়ে জানিব বিচাৰিম মোৰ প্ৰিয় মই এনে অসমততো মই জুবিন দাক বহুত ভাল লাগে মোৰ জুবিন দা গানবিলাক ভাল লাগে আশ্চৰ্য বৰপাত্ৰৰ গানবিলাক বহুত ভাল লাগে মোৰ আৰু বাকি মই বাকি হিন্দী গান শুনো বাকি ইংলিছ গানো শুনো মই ইংলিছ গানত বেলি এলিশ তাৰপিছত এনি মেৰি এহেঁতজনী টেইলৰ ছুইফ্ট এহেঁতৰ গানবিলাক শুনি ভাল লাগে প্লাছ এমিনেমৰ গানো শুনো মই এটা হিপ হপ বহুত ভাল কৰে মানে বহুত ইনস্পায়াৰ কৰিছে তেখেতৰ গান শুনো সিমানে আৰু হয় আৰু ইমান ধুনীয়া লিৰিক্স মানে ও ভাই যিটো গান খুব ধুনীয়া লিৰিক্স তোমাৰ ভাৰ্চনত যদি আমাৰ শ্ৰোতাসকলক শুনাই দিয়া তেতিয়া আমাৰ শ্ৰোতাসকলেও ভাল পাব शब्दों से तुझको मैं नंगा कर दूंगी बीच सड़क पे ही पंगा कर दूंगी भाई लोग को बुला के दंगा कर दूंगी जो भी तेरा धंधा वो मंदा कर दूंगी जितनी भी गर्मी है ठंडा कर दूंगी पुलिस को खिला के अंधा कर दूंगी तेरे इलाके में कब्जा कर दूंगी और गांड में तेरे में डंडा भर दूंगी ओ भाई ते की खबर को भाई लो भाई मोर हाथे लिखा बार से मंगल लोग मार्स मोर खाली थाके पार्स मैं भिखारी কৰ বেকপেক দিলু স্ন্যাপ বেক মোৰ বেকপেক গুৰু ৰেপ দিলি থেপ সালা ছোৱালী পটাব থেপ সালা কৰিয়ে পলাব বেছিকে নেখাবি চেনি ঐ নিজকে বেছি দিম ফ্ৰেণ্ড তোৰ চশমা লগালে ছাল কি চাবিকাৰ দেখিব লাগে তোৰ ফ্ৰেণ্ড তোৰ ঠেংবোৰ বাদ দে ভাই ভাল কামত হাত দে ভাই ফকতি আকলা দে ভাই নহলে ভাঙি দিম ঠেং তোৰ হুকত থাকিব সকলোৱে হতাশা নিৰাশা থাকিব জীৱনত বিষাদৰ সময় যিজনী থাকিব লগাবি সেইজনী এন্দুৰ তই এন্দুৰ মই বুন্দা এই ৰেপ গেমৰ গুণ্ডা এই চিঙি দিম তোৰ মুণ্ডা এই মাৰি মেটা খুন্দা যায় পৰি বিঘৰ গাঁতত মুঠি বনাম হাতত ঘুচি আম তোৰ নাকত তই নাকান্দিবি পাছত Wow, no words to say. ইমান ধুনীয়া মানে লিৰিক্স ভইচ ক'ব লাগিব আৰু আমাৰো ভাল লাগিছে ইমান ধুনীয়াকৈ আমাক তুমি শুনালা আৰু তোমাৰ যদি ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অলপ কোৱা আমাৰ শ্ৰোতাসকলে ভাল পাব ভৱিষ্যত পৰিকল্পনাটো তেনেকৈ কৰা নাই কিন্তু মোৰ বহুত মন আছে ডাঙৰ এটা ষ্টেজত মাইক এটা লৈ গাওঁ আৰু তাতে হাজাৰজন মানুহ থাকক যোনে মোৰ নামটো এই যে শিল চিঞৰি থাকে আৰু মই যাতে মাইকটো লৈ তেহেঁতক চেয়াৰ আপ কৰিব পাৰোঁ আৰু যাতে মই তেহেঁতক গাই মেলি নিজৰ মাতটো আকৌ শুনাব পাৰোঁ মানে এনেকুৱা ডেফিনেটলি তোমাৰ আৰু মই এইখিনিতে এটা মই কথা আমাৰ শ্ৰোতাসকলকো জনাব বিচাৰিছোঁ এই যে চিল্ডৰ মানে আচল নামটো হৈছে অঞ্জলি ওঝা তাৰ বিষয়ে তুমি যদি আমাৰ শ্ৰোতাক কৈ দিয়া অলপ ভাল পাব তেওঁলোকে অঞ্জলি ওঝা মানে এজেটো অঞ্জলি পৰা আহিলে অঞ্জলিটো মানে ষ্টেজ নেমৰ কাৰণে হিপ হপত মানে অঞ্জলিটো অকণমান বেছিয়ে মানে সতী সাবিত্ৰী টাইপ হৈ যায়তো সেইকাৰণে মই এজে ৰাখিছিলোঁ মই প্ৰথমতে ৰাখিছিলোঁ এজে শ্বেৰনি শ্বেৰনিটো যেতিয়া মই গান গাবলৈ আহিলোঁ তেতিয়া ছাৰে ক'লে যে নাই শ্বেৰনিটো নালাগে তই আমাৰ হুডটো শ্বিল্ড হবি আমাক প্ৰটেক্ট কৰিবি কোনোবাই কিবা কোৱা আগত তোৰ পৰা গুজৰি যাব লাগিব সেইকাৰণে মোক ক'লে যে তই এই যে শ্বিল্ড হ তই শ্বিল্ড হবি আমাৰ তেতিয়াৰ পৰা মোৰ নামটো এই যে শ্বিল্ড কওঁতে এই যে শ্বিল্ডে হৈ থাকিলে আৰু হয় আৰু আমাৰ এই অনুষ্ঠানটোলৈ তুমি কি মতামত আগবঢ়াবা আৰু মইতো বিচাৰোঁ তোমালোকৰ শ্ব'টো বহুত আগবাঢ়ি যাওক এটা টাইমত এনেকুৱা এটা শ্ব' হওক যাতে মানে প্ৰত্যেকজন মানুহে তোমাৰ মাতটো শুনিবলৈ ৰখি থাকক যে আহিব তাই মাতটো শুনিম Thank you so much. বহুত গুড উইচেছ থাকিলে তোমাৰ কাৰণে আৰু তোমাৰ শ্ব'টোৰ কাৰণে মই ভাবোঁ যে তুমি আৰু আগবাঢ়ি যোৱা Thank you so much. আৰু আমিও তোমাক কৈছোঁ যে আমাৰ অনুষ্ঠানৰ পৰা কৈছোঁ যাতে তোমাৰ আহিবলগীয়া দিনবোৰ খুব ভাল হওক তুমি মনে ভবাৰ দৰে তুমি যাতে প্ৰত্যেকটো সপোন তোমাৰ সফল হওক এই আমাৰ এতিয়া অনুষ্ঠানটো সামৰাৰ সময়ো হৈ আহিছে অনাগত দিনৰ শুভকামনা জনাই আজি আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ ধন্যবাদ